নমস্কাৰ মই ঋতুমণি মোৰ চেনেলৰ আন এটি ভ্লগলৈ স্বাগতম জনাইছো। আজি মই গৈ আছো ধেমাজি জুনাই অঞ্চলৰ চিমেণ্ট চাপৰি চেৰেংপথাৰত অনুষ্ঠিত হৈছে এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন। আজি তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ গৈ আছো। আমি পালোহি। লগত মোৰ মা আৰু ভণ্টিহঁতৰ পৰিয়ালো আহিছে। ইয়াত ভিতৰলৈকে সকলো গাড়ী সোমাবলৈ নিদিয়ে, গতিকে আমি ইয়াত গাড়ীবিলাক ৰখাই থৈ পথাৰলৈ খোজকাঢ়ি যাব লগা হ'ল। আহি আমি বৰ সুন্দৰ পৰিৱেশ দেখিবলৈ পাওঁ। চাৰিওফালে এৰেকা পাম আৰু ধুনীয়াকৈ ফুলৰ টাবেৰে সজাই পৰাই তুলিছে। প্ৰথমে আমি নামঘৰলৈ আহিছোঁ, ঈশ্বৰৰ আগত এটি গুৱাপান দি সেৱা কৰিবলৈ। এয়া আমি দেখিবলৈ পাইছোঁ থলুৱা সামগ্ৰীয়ে নিৰ্মাণ কৰি এই মঞ্চটি সজাই পৰাই তুলিছে। এই মঞ্চটিতে সকলো অনুষ্ঠানসমূহ পতা হয়। এইবাৰ আমি ভোজনালয়লৈ সিদ্ধ গ্ৰহণ কৰিবলৈ গৈ আছোঁ। এয়া দেখিছেনে, এইকেইদিন বতৰটো ইমানেই বেয়া, পথাৰখন গোটেই বোকা পানীয়ে ভৰপূৰ হৈ আছে। এয়া আমি ভোজনালয়লৈ সোমাই গৈছোঁ। ইয়াত 10,000 লোকে একেলগে বহি সিদ্ধ খোৱাৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে ক'ৰ যে? আমি পূৰ্বাঞ্চল। পূৰ্বাঞ্চল ন? আপোনালোকে ক'ৰ যে? আমি ডিব্ৰুগড়। ডিব্ৰুগড় ন? এইফালে আই আৰু ভকতসকলে সিদ্ধ বনোৱাত সহায় সহযোগিতা আগবঢ়াইছে। এয়া গৈ আছো। এইবাৰ আমি ওলাই আহি অতিথিশালাৰ শিবিৰ পালোগৈ। ইয়াত দূৰ দূৰণিৰ পৰা অহা অতিথিসকল থাকিব পৰাকৈ ব্যৱস্থা কৰি দিয়া হৈছে। এয়া দেখিছেনে, ইয়াত বহুতে নিজে ৰান্ধি খোৱাৰ ব্যৱস্থাও কৰি লৈছে। ইয়াত তেওঁলোকে 3 দিন এনেদৰে থাকিব। এইবাৰ আমি মেলাবিলাক চাবলৈ বুলি আহিছোঁ। দেখিছেনে, ভণ্টিয়ে কোনো মতে উঠাই দিছে মাক। এইবাৰ মথাউৰিৰ ওপৰেদি আমি খোজকাঢ়ি কাঢ়ি গৈ আছোঁ।
আমি অকণমান সেলফি তুলি লওঁ বুলি ভাবিছোঁ সেলফি তোলাৰ আমেজে বেলেগ নহয়নে ল'ব না নিদিয়ে 120 কিমান এইবিলাক 300 অঁ নাখায় ইয়াত ইমান ধুনীয়াকৈ দোকানবিলাক বহিছে এইবিলাক লোৱা গামোচা এই হালধিয়াখন লৈ ল'ম অঁ হালধিয়া আৰু গ্ৰীণখন 80 টকাকৈ ল'ব লাগিছিলে 80 টকাকৈ দিয়ক বাইদেউ 80 টকাকৈ দিয়ক 80 টকাকৈ দিয়ক দুখন লৈছে দুখন ল'ব ধুনীয়াকৈ কৰিব দিছে আপুনি মায়ে এতিয়া কেইখন ল'লা বগা গামোচাখন ল'লে নাই আকৌ ইয়াত 180 টকা আৰু ইয়াত 120 টকা 300 400 এখন 180 টকা এইবোৰ কেনেকুৱা এনেকুৱাবিলাক এইবোৰ 100 টকা হা 100 50 টকাকৈ দিছে ধুনীয়া লাগে ন এয়া মুকলি নাম লৈ আছে দেখিছেনে তাৰে কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ পথাৰৰ পৰা পাৰ্কিং এৰিয়ালৈ খোজকাঢ়ি গৈ থাকোঁতে এখন পুলিচৰ গাড়ী লগ পালোঁ তেখেতসকলে আমাক বৰ সহায় কৰিলে আমাক বিনামূলীয়াকৈ গাড়ী পাৰ্ক কৰা জেগালৈ লৈ আহিলে এই মাইনাটোকো তোলো ন মাইনা এইফালে এইফালে এইবাৰ আমি গাড়ীত উঠি ঘৰলৈ উভতিছোঁ এয়াই আছিল মোৰ যাত্ৰা ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ তেন্তে আজিলৈ আহোঁ ধন্যবাদ